এয়া ভাড়াঘৰ আমাৰ বাইদেউ মানে আজি কামত যোৱা কি বুলি কয় এই কামতে আহিছে স্কুল যোৱা নাই আৰু কামত লাগি আছে চাওক সকলোকে মই পূজা মোৰ ইউটিউব চেনেলটো এনে এটা ব্লগ ওলাই সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা 8:30 বাজিছে আৰু আজি বতৰটো মানে ইমানেই বেয়া দেখিছেনে একদম অকণো মানে ৰ'দে নাই পুৰা মানে একদম ঠাণ্ডা ৰাতিপুৱাৰ পৰা বুলি ৰ'দে ওলোৱা নাই এতিয়ালৈকে 8:30 বাজিলেহি আৰু আজি চাগে দিনটো এনেকৈয়ে থাকিব নেকি ৰ'দ চাগে নোলাবই আৰু কাৰণ সেয়া প্ৰত্যেক বছৰৰ নিচিনাকৈ মানে প্ৰথমটো বছৰৰ মানে সেই বিহুৰ সময়ৰ দিনকেইটা এনেকৈয়ে মানে পাৰ হয়গৈ আৰু তাৰপিছত এতিয়া সেয়া গা পা ধুই মেলি আজৰি হ'লোঁ যাওঁ এতিয়া ভাত বনাওঁগৈ বাকী এয়া ঘৰৰ মানুহ কামে কামে লাগি আছে এয়া দেখিছেনে মায়ে ঘৰ মুচি আছে তাৰপাছতে আৰু এতিয়া সেইফালে দেউতাই বন চুৰুকি আছেগৈ কাম নাই মানে আমাৰ দেউতাই কাম নাই যে আৰু সেয়া কাম নোহোৱা কামবিলাক কৰি থাকে দেখিছে এয়া আৰু এইকেইটা আমাৰ মাইনা পোৱালিকেইটা মাইনা পোৱালিকেইটা মোৰ মাইনা পোৱালিটো ইছৰাম নলওঁ দেই এইকেইটা মানে একদম সৰু হওঁতে যিমান ধুনীয়াকৈ লৈ আছিলোঁ কোচত একদম যিমানখিনি ভাল লাগিছিলে এতিয়া ল'বলৈ মন নাযায় মানে এতিয়া একদম পূৰা চিকৰা ভৰ্তি হৈ গৈছে গাত বৰ্ষৰ প্ৰথমটো বছৰৰ প্ৰথমটো মাহৰ ভোগালী বিহুৰ যি ভোগালী বিহুলৈ সকলোকে শুভেচ্ছা জনালোঁ আৰু সকলো ভালে কুশলে থাকক ভালে থাকক ভালে কুশলে মানে যিবোৰ কাম বন আছে সকলোবোৰ কৰি মেলি সকলো আগুৱাই যাওক ভালে আমাৰ বাইদেউ মানে আজি কামত যোৱা কি বুলি কয় এই কামতে আহিছে স্কুল যোৱা নাই আৰু কামত লাগি আছে চাওক কি কৰিছা হা নতুন দৰ্জাখন ই মানে মা পানীয়েদি মুচি মুচি চাই এখন গোটেই বেয়া কৰিব এতিয়া প্লাইবোৰ্ডৰ দৰ্জাখন দেখিছনে গাইজ এই মানে কি কৰিছে এই কালাৰ কৰোঁতে যে অকণমান যে যিবোৰ কালাৰ মানে ইয়াত পৰি গৈছিলে ই পুৰা একদম পানী দিয়ে একদম এইৰকম আছে মা পানী দি মোহাই নে একো নহয় অকণমান পানী দিবলৈ কৈছোঁ তাইক দেখোন অকণ পানী দিয়া ই একদম মানে পুৰা পানীয়ে লেট পেট কৰি দিছে একদম কাপোৰখন একদম তাৰপিছত মোহাৰি আছে ইয়া এনেকৈ নুমোহাৰিবা দিবহি নহ'লে শেষ আৰু আজি দৰ্জা শেষ আপোনালোকক দেখুৱাবলৈ নহ'লে আজি কিহৰ কাৰণ মই ভাত পানী বনাই থাকোঁতে মানে কেতিয়াও নহা আলহী আহিলে আৰু ক'ব গ'লে আলহী নহয় ঘৰৰে হয় ঘৰৰ মানুহে হয় আৰু ক'ব গ'লে আলহী বুলিও ক'ব লাগিব কাৰণ আমি একদম সৰুতে থাকোঁতে মানে আহা আমাৰ ঘৰলৈ আৰু তাৰপৰা বুলি মানে এতিয়া আমি সৰুতে থকাৰ পৰা বুলি চাওকচোন এতিয়া ইমান ডাঙৰ হ'লোঁ কত বছৰ হৈ গ'ল মানে আমাৰ ঘৰলৈ সেই তেতিয়াৰ পৰা বুলি অহাই নাই আৰু আজি আহিছে প্ৰথমবাৰৰ কাৰণে আজি আহিছিলে সেইটো কাৰণে আৰু ধৰ মই মানে কি চব কামত লাগি থাকোঁতে তেনেকৈ গ'লগৈ সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ তেতিয়া দেখুৱাবও নোৱাৰিলোঁ আলহী কোন আহিছিলে কোন নাই মই কামতে ব্যস্ত থাকোঁতে গ'লগৈ বাকী এতিয়া আলহী চালহী গ'ল ভাত পানী খাই বৈ উঠিলোঁ চব কাম হৈ গ'ল আৰু ভাবিলোঁ আমাৰ মানে ভাড়াঘৰৰ যি মানে প্ৰচেষ্টা চলি আছে বোলে আপোনালোকো অকণমান দেখুৱাওঁ আহিছোঁ গতিকে ব'লক চাওঁ এয়া ভাড়াঘৰ হৈ আছে আৰু বনাই আছে এতিয়া আৰু বাকী আৰু বহুত আছে এয়া এখন দৰ্জামুখ হ'ব আৰু এফালে হেনো চাট ঢালিব বৌ চাট ঢালিবি ন এইফালে চাটৰ কাম চলি আছে ওপৰত আৰু অকণমান ডিজাইন দেখুৱাই দিছোঁ আগফালে ডিজাইন চাওক এয়া আগফালে এইটো ডিজাইন আৰু বাকী ভিতৰত কাম কৰি থকা বলক অলপ চাওক এয়া ভিতৰত কাম চলি আছে হা হেড মিস্ত্ৰী কোন হয় হেড মিস্ত্ৰী কোন তাৰপিছত কিমান দিন হ'ল এতিয়া 50% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু 50% কাইলৈ 10টা বজাৰ ভিতৰত আমি ক্লিয়াৰ কৰি দিম আৰু এতিয়া ঘৰত নাচিবৰ বাবে সমূহ ৰাইজক নিমন্ত্ৰণ জনালো নিমন্ত্ৰিত কৰা হ'ল ন এইফালে তোমাৰ এনেকুৱা কেপাচিটি আছে ভিতৰেদি তোমাৰ চুৰ চাবলৈ মানে আমাৰ দেখিছানে আজি চব আমাৰ হেৰি বাঘৈবিলাক উঠাই পেলালে বাঘৈ মানে জেওৰাখিনি মানে এতিয়া ধৰা চব চুৰ কৰিবই সেইটো কাৰণে উঠাই দিলে আৰু সেয়া এখন এইফালে খোলা হৈ আছে এখনৰ কাৰণে মানে এইফালে বনাই আছে ন এইফালে বনাই থকা হৈছে তাৰপাছত আৰু ওপৰত চাট দিব যে আৰু এটা এইটো টিকলা চাবলৈ এইটো পুৰা ধেৰাঘৰ ব্যস্ত এইফালে ঘোঁৰাটোত উঠিব লাগে একদম পুৰা ব্যস্ত আৰু মানে তাৰ বিহু লাগিছে এই বাই বাই দিয়া টাটা টাটা দিয়া বিহু এয়া চবে একদম মানে পুৰা পোৱালি একদম ভিৰ লাগি গৈছে দেখিছে একদম ধৰাঘৰ পুৰা মানে বনোৱা চাবলৈ আহিছে এই ব্লকৰ জৰিয়তে জনাও সকলোৱে যাতে ঘৰতে এসাঁজ খাই মেলি হাঁহে মাহে ইয়াত নাচিবৰ কাৰণে আহে সকলোকে মানে নিমন্ত্ৰণ জনোৱা হ'ল দেই আহিব সকলো গুড ইভিনিং সকলোকে আৰু এই চাওক কি বেপাৰ পঢ়া শুনা নাই এতিয়া দেখিছে বিহুৰ কাৰণে সি মেহেন্দি লগাই আছে তোৰ বিহুত নোৱাৰ ক'ৰবাত বাৰু মেহেন্দি লগাব লাগে চাওঁ
ভালকে দে অ' মা মেহেন্দি এয়া মেহেন্দি মানে মেহেন্দিৰ লগত একদম পাকৈত আৰু এইফালে এয়া মামীজি ভাত বনাই আছে মাংস বনাই আছো ভাত বনাইছো এয়া খানা বনা ৰহি হে মাংস উতলি আছে ব্ৰইলাৰ মাংস ব্ৰইলাৰ নহ'লে মানে কামেই নচলে মানে আমাৰ মাহঁতৰ ইমানে ব্ৰইলাৰ খাই মানে ভাল পায় এয়া ধুনৰ মেহেন্দি লাগি আহিলে মোৰ হাতত পানী খাই কৰি উঠিলোঁ আৰু এতিয়া যাওঁ শুবলৈ যাওঁ আৰু আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ আজি ভিডিঅ'টো একদম ইমানখন অকণমানিকা মানে আমাৰ ভেলাঘৰটো কেনেকুৱা হৈছে সেইটোকে আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টো আজি আৰম্ভ কৰিলোঁ গতিকে বিশেষ একো তেনেকুৱা নাছিলে দেখাবলগীয়া আৰু বাই বাই কাইলৈ এটা সময়ত ভিডিঅ'তে লগ পাই আছোঁ আৰু কাইলৈ ভিডিঅ'টো একদম পুৰা ধামাকা হ'বলৈ গৈ আছে গতিকে চাব আৰু বাই এতিয়া গুড নাইট